হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মই আজি আহিছোঁ মৰিগাঁৱৰ চাৰণ বিলত আৰু এই বিলখনক ঔজাৰী বিল বুলিও জনা যায় আৰু ইয়াতে ৱাটাৰ স্পৰ্টছৰ প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকে এই বুটবিলাক নি এই ঘৰটোতে থয়। আৰু আজি আমি অকলে অহা নাই, আমাৰ লগত এজন দাদাও আহিছে আৰু এই ভিডিঅ'টো বনাবৰ মই বেছি মন কৰা নাছিলোঁ, বনাব খোজাও নাছিলোঁ, কিন্তু এই দাদাজনৰ ইমান উৎসাহ এই ভিডিঅ'টোত বনাবৰ কাৰণে বনাব লাগে আৰু সদায় ফোন কৰি কৈ থাকে কি হ'ল ভিডিঅ'টো দিয়াই নাই যে, আৰু সেইটো কাৰণেহে আজি এই ভিডিঅ'টো বনালোঁ। দাদাজনৰ মুখখন বাৰু মই আপোনালোকক দেখাম, কিন্তু আমি এই যে দেখিছে আপোনালোকে তাত আমি যাব বিচাৰিছিলোঁ, ফটো চটো ভাল আহিব আৰু আপোনালোককো ভালকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু আমি তাত যোৱাৰ অনুমতি নাই। তাত অকল স্পৰ্টছৰ ছুইমিং জনা লোকসকলেহে যাব পাৰে, আমি যাব নোৱাৰোঁ তাত। আৰু ইয়াতে স্পৰ্টছৰ খেলুৱৈসকলে ক্ৰিকেট খেলি আছে আৰু আমাৰ লগত অহা দাদাজনেও ইয়াতে খেলিবলৈ লৈছে। এয়া চাওক, দাদাজনে এয়া 4 মাৰিলে। লাইভ টেলিকাষ্ট হ'ব এতিয়া। চাৰণ বিলৰ পাৰ্কখন বহুত ডাঙৰ আৰু এইটো এটা বহুত ডাঙৰ এৰিয়া। ব'লকচোন আগলৈ আৰু কি আছে আমি চাবলৈ যাওঁ। আৰু ইয়াতে বহিবৰ কাৰণে ওখকৈ বনাই দিছে আৰু তাৰ পৰা বিলখন খুব ধুনীয়াকৈ দেখা পায়। আৰু আপোনালোকে ইয়াত ফটো উঠিলে বেকগ্ৰাউণ্ডটো খুব ধুনীয়া আহে আৰু আপোনালোকে ৰিলছো বনাব পাৰে। ৰিলছৰ ভিডিঅ'ৰ কোৱালিটিও ভাল হয়, পিছফালৰ যিহেতু বেকগ্ৰাউণ্ডটো ভাল আহে। যিবিলাকে আহি পোৱা নাই আহিব পাৰে, চাৰণ বিলত মৰিগাঁৱতে হয়। কেনে লাগিছে আহি? ভাল লাগিছে, খুব মজা লাগিছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।